আজি মানুহজনে আনিছে পুঠি মাছ। আমাৰ যিহেতু বিলৰ কাষতে ঘৰ, গতিকে মাছ খাবলৈ পায়ে থাকোঁ। মোৰ খোৱা বোৱাত বৰ এটা ৰাপ নাই, কিন্তু মানুহজনৰ খোৱা বোৱাত গুৰুত্ব আছে। আৰু উজনি অসমত এতিয়া বানপানী। কিমান এটা ভয়ংকৰ পৰিস্থিতি হৈ আছে আপোনালোকেতো দেখিছেই। আমিও গৈ আহিলোগৈ চৰাইদেউৰ পৰা। আকৌ কিছুদিনৰ পিছত যাম, যিহেতু ঘৰখনত আমি অকলশৰীয়া, মই আৰু মানুহজনহে থাকোঁ। গতিকে ঘৰ এৰি যাবলৈ আমাৰ অকণমান অসুবিধা হয়। আৰু যি যেনেকৈ পাৰিছোঁ আমি ইয়াৰ পৰাই সহায় কৰি আছোঁ। এইকেইদিন খাবলৈ কৰিবলৈ ইমান মনেই নোযোৱা হয়, কাৰণ বানপানী চাৰিওফালে দেখিয়ে আছে কেনেকুৱা এটা পৰিস্থিতি হৈ আছে আমাৰ উজনি অসমত। গতিকে কিন্তু নিজে নাখালেওতো নহ'ব, খাবই লাগিব। সেইকাৰণে এতিয়া আকৌ যাওঁ বনাওঁগৈ। ইফালে দাদাহঁতৰ ল'ৰাটোক যিহেতু লৈ আহিছিলোঁ, সিও আছে। ঐ কি কৰিছ তই? মোবাইল। পোৱালীয়ে এতিয়া গেম খেলি আছে। তাৰো মনটো ভাল লাগি থকা নাই, কাৰণ ঘৰত সকলোকে এৰি থৈ আহিছে। গতিকে তাৰো মনটো বহিবলৈ অকণমান টাইম লাগিব আৰু ইয়াত। মোৰ অলপমান কাম কৰিলে যিটো ভাগৰ লাগে, এতিয়া পৰিস্থিতি যিহে হৈ আছে, মানে আমি বহুত সুখতেই আছোঁ, বহুত শান্তিৰে আছোঁ। কিন্তু মানুহৰ বিপদ ক'ত কেতিয়া কেনেকৈ আহে কোনেও নাজানে। আমাৰো হয়তো এদিন তেনেকুৱা অৱস্থা হ'ব পাৰে। গতিকে আমি ইজনে সিজনক সহায় কৰাটো আটাইতকৈ ডাঙৰ কথা। আপোনালোকেও সহায় কৰি থাকক। এতিয়া লৈ লৈছোঁ চাহ। এতিয়া আমি চাহ খাম, চাহৰ ব্যৱস্থা কৰি লৈছোঁ। চাহে অকল খাওঁকেই থাকে, খোৱাত বহুত ইণ্টাৰেষ্ট, খাই ভাল পায়। মাটো সুখীয়ে ভিডিঅ' নবনাই নেকি? পোৱালি চাহ খাই লওঁ। এয়া ফ্ৰেণ্ড আহিছে দেই। পোৱালি হৈছে 6ৰ, এই হৈছে 7ৰ। এবছৰ ডাঙৰ, এবছৰ সৰু। পোৱালিক চিনাকি কৰি দিছোঁ তাৰ লগৰখিনিৰ লগত। আৰু যি কি নহওক, সিও ইয়াত থাকিবলৈ লগৰ ল'ৰা ছোৱালীখিনি পালেহে ভাল পাব। গতিকে লাহেকৈ চিনাকি হৈছে। আৰু এইফালে আমাৰ জজও খোৱাত ব্যস্ত হৈ গ'ল। এনেকৈয়ে মানে আমি দিনবোৰ পাৰ কৰি আছোঁ বৰ্তমান। আনে বনাই দিলে নিজে খাই ভাল পোৱা ছোৱালীজনীয়ে এতিয়া নিজে বনাই খাবলগীয়া হৈছে। গতিকে খোৱা বোৱাত লাহেকৈ ইণ্টাৰেষ্টটো হ'বগৈ চাগে, কাৰণ মানুহজনে যিহেতু খাই ভাল পায়। গতিকে খুৱাবই লাগিব ভালকৈ বনাই, নহ'লে খেদা খাম মই। চিঙৰা খোৱা হ'ব, চিঙৰা। চাহকণ বনাওঁগৈ। চাহ বনাই আনোগৈ, তাৰপিছত এতিয়া চিঙৰা খোৱা হ'ব, তাৰপিছত ভাত বনামগৈ। এইকেইদিন আমি এনেকৈয়ে আছোঁ আৰু। কেলে নোখোৱা? যজক দি দিয়া অকণমান। বাৰু সেইবোৰ বস্তু খোৱা ইমান ভাল নহয়, কিন্তু উপায় নাই, এতিয়া খাবলৈ দি দিবলগীয়া হৈছে। আৰু চাফাই কাৰণে মই এইযোৰ অৰ্ডাৰ কৰি আনিছিলোঁ। চাফাই কৰিবৰ কাৰণে এইযোৰ কিন্তু বহুত ভাল। আপোনালোকক দেখুৱাম বাৰু কেনেকৈ চাফাই কৰে এইযোৰ পিন্ধি। মানুহখিনি একদম এটোপাল পানীৰ কাৰণে কিমান হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু আমাৰো চিন্তা হৈ গৈছে। ভিডিঅ'বোৰ দেখি মানে চকু পানীহে ওলায় আৰু। তুমি চাহ খাবানে? নোখোৱা নহয়? পিংকু তইতো চাহ নাখায়। এতিয়া মই চাহখিনি বাকি ল'ম। এতিয়া খাম চাহ। পোৱালি চাহ খাওঁ। আৰু আমি ভাত পানী খালোঁ, আজৰি হ'লোঁ, ভিডিঅ'হে নবনালোঁ। এতিয়া খাই কৰি গ্ল'ভছযোৰ পিন্ধি কাঁহী বাতি ধুবলৈ চেষ্টা কৰিছোঁ, কিন্তু বহুত ভালকৈ চাফা কৰা নাই। গতিকে বেলেগ কামতহে এই গ্ল'ভছযোৰ খটুৱাব লাগিব। কালি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু কালি সিমানতে শেষ কৰিলোঁ। আৰু পোৱালি আছে এয়া। ঘৰলৈ মনত পৰিছে নি? ঘৰলৈ নাই, মনত পৰা নাই, কিন্তু ইয়াত অকণমান অসুবিধা পাইছে, কাৰণ ওলাই যাবলৈ ইমানকৈ দিয়া নাই তাক। দিম আৰু লাহেকৈ ওলাই যাব, মানে সদায় ওলাই যাবলৈ দিয়া নাই আৰু অকণমান সময়ৰ কাৰণে ওলাই যাবলৈ দিছিলোঁ। কালি অকণমান ফুৰি আহিলেগৈ, আজি এনেকৈ আছে। আজি অকণমান গধূলিকৈ ওলাই যাবলৈ দিম। ময়ো দোকানৰ ওচৰলৈ যাম, তেতিয়া লৈ যাম। যিহেতু ই তাত ঘূৰি ফুৰে, গতিকে ইয়াত অকণমান থাকিবলৈ দিগদাৰ হৈছে আৰু। মোৰ নিচিনাই হৈছে, মই যেনেকৈ গোলাঘাটত থাকোঁতে ঘূৰি ফুৰিছিলোঁ, এতিয়া যেনেকৈ ঘৰত বন্দী হ'লোহি। আৰু বৰ্তমান সেইটো অনুভৱেই হৈছে। আৰু এতিয়া সি খাব বোলে নাচপতি আনিছে। জুমনলৈ মনত পৰিছে চাগে অকণমান? জুমনলৈ নাই মনত পৰা নাই। অথনি বেয়াও লাগিছে। বেচেৰাই ফোন কৰিছে, ই কৈছে আমি আজি ৰেষ্টুৰেণ্টত খাবলৈ যাম। সৰু ল'ৰা ছোৱালী মন যিহেতু, আৰু সি মানে ভাবিছে সঁচাকৈয়ে দাদা যাব নেকি। আৰু মানে মোৰ প্ৰমোচনৰ কাম এটাও আছে, গতিকে যাম বুলি ভাবিছোঁ, কাৰণ আমিও কাম কৰি যাব লাগিব। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ, মই মানে এটা ব্ৰেণ্ডৰ সৈতে কাম কৰিছোঁ, আৰু সেই ব্ৰেণ্ডটোত লগত মই কলাবৰেশ্যন কৰি যিখিনি টকা পাম, সেই টকাখিনিৰে মই সৰু এটা পৰিয়ালক সহায় কৰিম বুলি ইতিমধ্যে কৈছোঁৱে। গতিকে আপোনালোকে সেই ভিডিঅ'টো চাই দিব। এইকণ সময়ত মোক এইটো সহায় কৰক, তেতিয়া মই সৰু এটা পৰিয়ালক সহায় কৰিব পাৰিম। আৰু যি যেনেকৈ পাৰোঁ মইতো সহায় কৰিয়ে আছোঁ, কিন্তু মানে মেইন কথা হ'ল ঘৰ এৰি মই একেৰাহে লাগি থাকিব পৰা নাই,
কাৰণ ইয়াত মই আৰু মানুহজন আছোঁ আৰু যিহেতু পোৱালি লৈ আহিছোঁ ইয়ালৈ আৰু জজো আছে আমাৰ কুকুৰটো। আমাৰ গোলাঘাটত দেখি আছে নিবিড়হঁতে উৎপলতে ধুনীয়াকৈ টিম ৱৰ্ক কৰি আছে, লগতে সকলোৱে কাম কৰি আছে আৰু আপোনালোকেও সকলোৱে সহায় কৰক যোনে যেনেকৈ পাৰে। চৰকাৰ, দল, সংগঠন, ব্যক্তিগতভাৱেও বা NGOৰ থ্ৰুৱেদিও মানে চবেই সহায় কৰি আছে, দেখিছে নহয় আপোনালোকে সকলোৱে। এতিয়া পইতা কাটিছে নাচপতি খাম। বহুত ডাঙৰকৈ নুগুচাবি বেটা, লাহেকৈ সৰুকৈ গুচা। হে ক'ত যোৱা? দোকান যায়। কেনেকৈ পোৱালিক অকণমান লৈ যাব লাগিছিলে, সি আমনি পাইছে। সন্ধিয়া সময়ত লৈ যাবা এপাক। মানুহজনো গ'ল, এতিয়া ময়ো যাওঁ ভিতৰলৈ, কাম কিছুমান আছে কৰোঁগৈ। ঐ একদম যা। ক'ত? ইয়াত বান্দৰ আহি বহি আছে, সি আমি ঘৰৰ ভিতৰত সোমাই আছোঁ, একো গমেই নাপাওঁ বাহিৰত কি হৈ আছে। ঐ যজ, ঐ যজ, ধৰ 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 ধৰ, ঐ যজ, ক'ত গ'ল হয়তো? ঐ যজ ধৰ। বান্দৰ সোমাই অৱস্থা নাই, ঘৰ একেবাৰে বহিলোঁ। আমাৰ ইয়াত মানে অকণমান অসুবিধা হয় বান্দৰৰ কাৰণে, খেতি বাতি কৰিবলৈ অকণমান অসুবিধা হয় বান্দৰৰ কাৰণে। বান্দৰৰ উপদ্ৰৱটো ইয়াত আছে আৰু এতিয়া কাপোৰ সোমোৱাবলগীয়া আছে। ৱাশ্বিং মেচিনত ধুলে কাপোৰ ইমান চাফা নহয়, মানে মই ধুব নাজানো নে কি নাজানো, আৰু ইমান লেতেৰা কৰে মানুহজন, মানে বহুত লেতেৰা কৰে, বৰ দিগদাৰ। হাতেৰে ধোৱা নিচিনা নহয়, সেয়াহে পেলাই দিছোঁ। বান্দৰ খেদি আহি এতিয়া ভাগৰ লাগিলে সি শুইছে ইয়াতে। যি কি নহওক, মোৰ এই ভিডিঅ'টো ইমান পৰে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু উজনি অসমৰ পৰিস্থিতি আগৰ দৰে সোনকালেই ভাল হৈ উঠে তাৰে কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।